তামুলপুৰৰ জোকমাৰী নিজ দেফেলি বিষ্ণু মন্দিৰত ৭ বহাগ পালন। বিশ্ব শান্তিৰ বাবে বিষ্ণুৰ ৰথ লৈ ভাগৱত শোভাযাত্ৰা। তামুলপুৰ জিলাৰ জোকমাৰী নিজ দেফেলি হাতীখোলা চুবুৰীৰ ভক্তপ্ৰাণ ৰাইজে আজি ৭ বিহু উদযাপন কৰাৰ লগতে ৭ বিহু উপলক্ষে প্ৰতি বছৰৰ দৰে এইবেলিও স্থানীয় বিষ্ণু মন্দিৰত ভাগৱত পাঠ কৰোৱা হয়। ৭ বিহুৰ সৈতে সংগতি ৰাখি স্থানীয় ৰাইজে উলিয়াই এক ভাগৱত শোভাযাত্ৰা। বিষ্ণুৰ ৰথ সাজি ভাগৱত লৈ হৰিনাম ধ্বনিৰে গাঁৱৰ প্ৰতিটো চুবুৰী মুখৰিত কৰি সমদলেৰে শোভাযাত্ৰাটোৱে পৰিভ্ৰমণ কৰে। শুভ্ৰ সাজ পৰিধান কৰি সকলোৱে ফাকু খেলি ঘৰে ঘৰে আশীৰ্বাদ দি এই ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। আনহাতে গাঁওখনৰ প্ৰতি ঘৰ লোকে পদূলিত কলপুলি ৰোপণ কৰি চাকি বন্তি জ্বলাই নতুন বিহুৱানেৰে সেৱা গ্ৰহণ কৰি প্ৰভু ভগৱন্তৰ ওচৰত আঁঠু লৈ পৰিয়ালৰ লগতে দেশ আৰু জাতি তথা সমগ্ৰ বিশ্বৰ মংগল কামনা কৰে। শোভাযাত্ৰাত গাঁওখনৰ ডেকা বুঢ়া পুৰুষ মহিলা সহ ২ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। চুবুৰীৰ পৰা আজি বিষ্ণু মন্দিৰ প্ৰাকখনত ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলনেৰে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আমাৰ এই হাতীখোলা চুবুৰীৰ সমগ্ৰ ১১০টা পৰিয়ালে হকে লগুণে থাকি বিশ্ব শান্তিৰ হকে আমি হাতীখোলা চুবুৰীৰ পৰাই আমি এটা শোভাযাত্ৰা উলিয়াইছোঁ, যাতে আমাৰ এই শোভাযাত্ৰাৰ জৰিয়তে পৃথিৱীত অশান্তি আৰু শান্তি সম্প্ৰীতি আটাইবিলাক সুন্দৰভাৱে আমি জীৱন যাপন কৰিব পাৰোঁ আৰু ভৱিষ্যত দিনত আমি আমাৰ এই জাতীয় সাজ পোছাক পৰিধানেৰে আমি বগা সাজ পৰিধান কৰিছোঁ আৰু এই বগা সাজেই শান্তিৰ প্ৰতীক বুজায় আৰু এই শান্তিৰ প্ৰতীকেৰে আমি এখন ৰথ সাজিছোঁ আৰু ইয়াত আমাৰ ভাগৱত ভ্ৰমণ প্ৰতিষ্ঠা কৰা হৈছে আৰু ভাগৱত ভ্ৰমণৰ কাৰণে ভাগৱত প্ৰতিষ্ঠা কৰা হৈছে। আৰু আমি যদি কৌৰৱ পাণ্ডৱৰ কথালৈ যাওঁ তেতিয়াও আমি দেখোঁ যে কৌৰৱ পাণ্ডৱৰ যি যুদ্ধ হৈছিল সেই যুদ্ধটো আমি কেশৱৰ প্ৰিয় বান্ধৱ অৰ্জুনেও এই ৰথ ব্যৱহাৰ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যি যুদ্ধ চলাইছিল তাৰে প্ৰতীকস্বৰূপ আমি এটা নামাংকন মাত্ৰ কৰিছোঁ আৰু এই ৰথত আমি ভাগৱত প্ৰতিষ্ঠা কৰি সমগ্ৰ হাতীখোলা চুবুৰীতে ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণৰ কাৰণে দিহা কৰিছোঁ। আৰু আমি ঠিক সময় ক'ব নোৱাৰোঁ, এই ভাগৱত ভ্ৰমণৰ পিছত আমাৰ ইতিমধ্যে ৰাতিপুৱা ৭ বজাৰ পৰাই বিষ্ণু মন্দিৰ প্ৰাংগণত ভাগৱত পাঠদান কাৰ্যসূচী চলি আছে আৰু এই নগৰ কীৰ্তনৰ পিছতে আমাৰ বিষ্ণু মন্দিৰত এই কাৰ্যসূচী সমাপন কৰিব আৰু এই কাৰ্যসূচীৰ জৰিয়তে বিশ্ব শান্তিৰ কামনা কৰি আমি এই ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ধন্যবাদ। হাতীখোলা চুবাই এটা পৰম্পৰাভাৱে আজি আমাৰ এই ৭ বিহুৰ দিনা ভাগৱত ভ্ৰমণ উৎসৱ পালন কৰি আহিছে। আমাৰ আজি যিমান ১১০ ঘৰ পৰিয়ালে আমাৰ যিমান অতিথি আহিলেও আমাৰ যি ঘৰত চৌকা নজৰে, কাৰণ সকলোৱে লঘনে ভঘনে থাকি আমাৰ মন্দিৰত এই ভাগৱত ভ্ৰমণ কৰি আহি ৰাতিবেলা ৪টা বা ৫টা বজাত আমাৰ ভোগ গ্ৰহণ হ'ব। তাতে সমবেত হৈ সকলোৱে শান্তিৰে আমাৰ এই ভাগৱত শোভাযাত্ৰাটো প্ৰতি বছৰে পালন কৰি আহি তাতে সমাপন হ'ব। আৰু আমি এই ভাগৱত শোভাযাত্ৰাৰ লগতে হাতীখোলা চুবুৰীৰ পৰা আমি বিশ্ব শান্তিৰ বাবে ভাৰতত যাতে শান্তিময় হয় তাৰ কামনাৰ অৰ্থে আমি এই ভাগৱত শোভাযাত্ৰাটো পালন কৰা হৈছে। ব্যুৰ' ৰিপৰ্ট, K News 7।